হেল্ল' নমস্কাৰ, মই অৰুন্ধতী আপোনালোকক ভিডিঅ'টোত স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই আছে। আগতে মই ঠাণ্ডা গৈছে বুলি কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত, কিন্তু যোনদিনাখন মই ভিডিঅ'টো আপলোড কৰিলোঁ সেইদিনাখনেতো দেখিলোঁ যে আকৌ কুঁৱলী পৰিছে, ইমান ঠাণ্ডা হৈছে। মই তেতিয়া ভাবিলোঁ, হে ভগৱান, মই কিনো ক'লোঁ। যোনদিনাখন ক'লোঁ ঠাণ্ডা গৈছে বুলি, সেইদিনাখনে আকৌ ঠাণ্ডা আহিলে, কুঁৱলী পৰিলে। মানে আজিকালি বতৰৰ মহিমা একো ক'বই নোৱাৰি। এই ঠাণ্ডা, এই গৰম, এই বৰষুণ, এই মুকলি, মানে একো ভাবিবই নোৱাৰি, হয়নে নহয়? যি কি নহওক, আপোনালোকে নিশ্চয় ভালেই আছে। মোৰো মোটামুটি চলি আছে। আজি যোনটো কাহিনী ক'ব ওলাইছোঁ, সেইটো কাহিনী আপোনালোকে মানে আমাৰ অসমীয়া যোনটো লোক সংস্কৃতি চলি অহা এটা সাধু কথা। সাধু নহয়, বহুতে এইটো বাস্তৱিকতে আছে বুলি কয়। সেই এটা কেৰেক্টাৰ, তাৰমানে সেই কেৰেক্টাৰটোৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। আৰু সেই কেৰেক্টাৰটো হৈছে বাঘ। বাঘ আপোনালোকে চিনি পায়নে? এইটো হৈছে এটা ভূত। বাঘ ভূতটো এনেকুৱা ধৰণৰ যে ইয়াৰ দেখিবলৈ আচলতে চেজিটেৰিয়াছ, যোনটো আমাৰ ধনুৰাশি বুলি কোৱা হয়, আৰু যাৰ ভুতুখন যেনেকুৱা ধৰণৰ যে ওপৰখিনি মানুহৰ দৰে আৰু তলৰখিনি ঘোঁৰাৰ নিচিনা। এই বাঘটোকো আচলতে ভবা হৈছে ওপৰখিনি তাৰ মানুহৰ দৰে আৰু তলৰখিনি তাৰ ঘোঁৰাৰ নিচিনা, কিন্তু সি দেখিবলৈ বৰ বেয়া, উঠিত দেখিলে তাৰ কিবা ক'লা নিচিনা, একদম পুৰা বেয়া আৰু দেখিবলৈ কাৰণে। এই বাঘে আচলতে মাছ খাই বহুত ভাল পায়, আৰু সি সাধাৰণতে নৈ, বিল, খাল এইবিলাকত থাকে। মানুহে ভাবে আৰু যদি সি মাছমৰীয়াবিলাকৰ পৰা মাছ চুকুৰি খায়, আৰু কোনোবা মানুহে যদি তাক দেখা পায়, তেতিয়াহ'লে সেই মানুহটোক ডুবাই মাৰে। মানে পানী থকা জেগাত তাৰ লগত থাকিলে, তাৰ ওচৰত থাকিলে মৃত্যু নিশ্চিত, তেনেকৈ কয়। গতিকে সেইকাৰণে পানী থকা জেগাত বহুত সাৱধানে যাব লাগে। তাত যদি বাঘ থাকে তেতিয়াহ'লে বহুত দিগদাৰ আছে। এই বাঘৰ সাধাৰণতে এটা জুলুঙা থাকে, যোনটো সিহঁতে লৈ ফুৰে, আৰু তাতে তাৰ আত্মা থকা বুলি কোৱা হয়। যদি সেই জুলুঙাটো কোনোবাই ল'ব পাৰে, তেতিয়াহ'লে বাঘৰ পৰা বচাটো খাটাং। বাঘক বশ কৰিব পাৰি, সেই জুলুঙাটো যদি কোনোবাই পায়। এতিয়া আচলতে বাঘকটো মইতো নিজে অভিজ্ঞতা হোৱা নাই বাঘৰ লগত, কিন্তু মোৰ জনা মানুহ, মোৰ ৰিলেটিভ আৰু মোৰ চিনাকি, মোৰ ভণ্টিৰ লগৰ ছোৱালী এজনী দেউতাকৰ লগত বাঘৰ লগত দেখা দেখি হৈছিল। গতিকে সেই কাহিনীকেইটা মই আপোনালোকক ক'ম বাৰু। তাৰ আগতে আমি লোক সংস্কৃতিত, আমাৰ অসমীয়া সংস্কৃতিত যোনটো চলি আহিছে যে বাঘৰ পুতেকৰ কাহিনী, সেই কাহিনীটো জানে নেকি? মই আচলতে আমাৰ আইতাহঁতৰ পৰা শুনিছিলোঁ, আৰু বহুতে বিভিন্ন ধৰণকে শুনা পাইছে। আৰু এতিয়া যোনখন বাঘৰ পুতেক নামৰ এখন ছবি ওলাইছিলে আজি কিছু বছৰৰ আগতে, সেইখনতো অলপ সেইটো ধৰণকেই কাহিনীটো দিয়া হৈছে, খালি তাত অলপ আধুনিকতা মিক্স কৰা হৈছে, অলপ বেলেগ ধৰণৰ ডিজাইনত বনাইছে। কিন্তু আমি যোনটো আইতাৰ পৰা শুনিছিলোঁ সেই কাহিনীটো কওঁ বোলো। সেই কাহিনীটোৰ মতে দুজন ভাই ককাই আছিলে এখন গাঁৱত। সৰুজনে মাত্ৰ বেছি দিন হোৱা নাই বিয়া পতা, আৰু ডাঙৰজনৰ বিয়া পাতি ল'ৰা ছোৱালী আছিলে। আৰু দুইটা ভাই ককাই এটা কম্পাউণ্ডতে বেলেগে ঘৰ পাতি আছিলে, কিন্তু সিহঁতৰ দুটা মিল আছিলে। আৰু সিহঁতে ৰাতিপুৱা খেতি কৰিব যায়, আৰু খেতিয়ক আছিলে। এটা সময়ত কি হয়, আমাৰ বছৰৰ এটা সময়ত বৰষুণ দিয়ে নহয় জানো, বহুত বৰষুণ দিয়ে, আৰু তেতিয়া কি হয়, মাছৰ উজান উঠে। সেইটো সময়ত মাছ বিলবিলাকত পথাৰবিলাকত ভৰ্তি হৈ যায়। পথাৰতো আহে মাছবিলাক, আনকি বিলৰ পৰা মাটিয়েদি পথাৰতো মাছৰ বিয়পি পৰে। তেনেকুৱা ক্ষেত্ৰত কি হয়, মানুহবিলাকে মাছ মাৰিব যায়, ৰাতিও যায়। ৰাতি মাছ ধুনীয়াকৈ দেখা পায় টৰ্চৰ পোহৰত। সেই তেনেকৈ আগৰ দিনত মাছ মাৰিব গৈছিল, আজিও যায়, আজিকালিও যায়। গতিকে সেই ককায়েকটোৱে ক'লে কি, ভাইটি, যিহেতু মাছৰ উজান উঠিছে,
আমাৰ বিলখনত মাছৰ মানে ভৰ্তি হৈছে, গতিকে আমি আজি মাছ মাৰিব যাম দে ৰাতি, তই ওলাই থাকিবি, আমি ভাত চাত খাই উঠি মাছ মাৰিব যাম। তেনেকৈ ক'লে। তেতিয়া ভায়েকে ক'লে ঠিক আছে দাদা, যাম দে, মাছকে মাৰিম আজি। তেনেকৈ কোৱাৰ পিছত আৰু দুইটা ৰাতি হ'ল, ভাত চাত খাই উঠিলে। তাৰপিছত মানে দুইটা ককায়েক ভায়েকে মাছ মাৰিব গ'ল। মাছৰ কাৰণে মানে সিহঁতে বৰশী লৈ পেলাই গৈছে, যিহেতু সিহঁতৰ জাল নাছিলে, মানে জাল মানে ডাঙৰ, সিহঁতে আচলতে এনেই সাধাৰণতে মাছ নেমাৰে, কিন্তু সিহঁতে খেতিয়কহে। কিন্তু যিহেতু বৰষুণ দিছে, উজান উঠিছে, সেইকাৰণে মানে কি হ'ল, সিহঁতে মাছ মাৰিব গ'ল। আৰু সেইটো কাৰণে সিহঁতে খালৈ লৈ গ'ল। খালৈ আছিলে সিহঁতৰ ওচৰত, খালৈকেইটা লৈ গ'ল আৰু লাঠি এডালত বান্ধি পেলাই তেনেকৈ গ'ল। আৰু সিহঁতে বৰশীডালে লৈ পেলাই গৈছে দেই, দুইটাই দুডাল বৰশী লৈ পেলাই গৈছে। গৈ পেলাই বিলৰ পাৰ পালেগৈ। তাৰপিছত বিলৰ পাৰত পাই পেলাই সিহঁতে বিলখনৰ কাষত যোনখিনি পানী আছিলে, মানে পাৰটোত, সেইখিনিততো মাছ মাৰি আছে। তাৰপিছত সিহঁতে ভাবিলে কি, বিলখনৰ মাজভাগত বেছি ভালকৈ মানে মাছ পোৱা যাব। গতিকে এনেই কাষতে কি হয়, নাওবিলাক বান্ধা আছিলে, নাও বান্ধা থাকে আৰু সেই নাও এখন লৈ পেলাই সিহঁত ককায়েক ভায়েক দুটা বিলখনৰ মাজলৈ গ'ল, মাজৰ পানীখিনিলৈ গ'ল। তাৰপিছত দুইটাই মানে বৰশী দি মাছ মাৰি 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 ইমান মাছ পাইছে সিহঁতে। গৈ গৈ সিহঁতে ইমান মাছ মাৰিছে যে খালৈ মানে ভৰ্তি হৈ গৈছে, কেইবাটাও খালৈ নিছিলে, চবতে মানে ভৰ্তি হৈ গৈছে। তাৰপিছত সিহঁতে ভাবিলে যে আমি এতিয়া উভতি যাওঁ ঘৰলৈ, ৰাতিপুৱাও হ'ব হৈছে, আমি উভতি যাওঁ এতিয়া। তাৰপিছত উভতিবলৈ লওঁতে ঠিক পাৰ পাবই আৰু তেনেকুৱাতে নাওখনটো কিবা এটা হ'ল, ভায়েকটো ধামকৈ মানে পানীত পৰি গ'ল। তো ভায়েকটো যেতিয়া পানীত পৰি গ'ল, ককায়েকটোৱে অ' ভাইটি কি হ'ল, কি হ'ল পৰিলি দেখোন তই, কি হ'ল এনেকৈ ক'ল। তাৰপিছত বিচাৰিলে ভায়েকটোক নাই পোৱা। তাৰপিছত অকণমান দেৰি পিছত মানে ভায়েকটো পানীৰ পৰা তলত, পানী আছিলতো, পানীত সি পৰি গ'ল। তাৰপিছত ককায়েকে ইফালে বিচাৰি আছে, পানীত মানে দেখা নাই। নেদেখোঁতে কি হ'ল, সি ককায়েকে চাই থাকোঁতে পানীতে এনেকৈ এন্ধাৰতে চাই আছে, অ' ভাইটি কি হ'ল, ক'ত গ'লি, ক'ত গ'লি। সিহঁতে কিন্তু সাঁতুৰিব জানিছিলে, সেইকাৰণে সি আকৌ উঠি আহিলে, ভায়েকটো উঠি আহিলে। তাৰপিছত আৰু ককায়েকে কৈছে হে ভগৱান, তই ক'ত গৈছিলি তই দেখোন পৰি গ'লি। ভায়েকটোৱে কৈছে অঁ দাদা, মই পৰি গ'লোঁ দে। তাৰপিছত সি উঠি আহিলে, উঠি আহ বুলি কৈ পেলাই সিহঁতে আৰু পাৰ পালেহি। পাৰ পাই পেলাই সিহঁতে ঘৰলৈ আহিলে। ঘৰলৈ আহোঁতে ককায়েকে নিজৰ ঘৰটোত সোমালে আৰু ভায়েকটোৱে নিজৰ ঘৰটোত সোমালে। ভায়েকটোৱে প্ৰথমতে ঘৰটোত মানে সিয়াৰ মানে অলপ গা চা বেয়া লাগি আছে, মানে সি মানে ৰখি আছে। তাৰপিছত ককায়েকে কৈছে যা আকৌ তোৰ ঘৰলৈ যা। মানে ঘৈণীয়েকজনী দৌৰি আহিছে, আপুনি আহিলে, আপোনালোকে আহিলে, আহক বুলি কৈ পেলাই ভায়েকটোকো ঘৰত লৈ গ'ল। ককায়েকেও গ'ল, মাছখিনি দুই ভাগ হ'ল, নিজৰ ভাগত মানে মাছ লৈ গ'ল। তাৰপিছত আৰু ঘৈণীয়েকজনী দেখিছে বা মাছ দেখোন একদম ভৰ্তি হৈ আহিছে দেই। মানে সৰু ভায়েকটোৰ মানে ঘৈণীয়েকজনীয়ে কৈছে আৰু। তাৰপিছতে কৈছে অঁ হয় দে, এইখিনি থৈ দে বুলি কৈ পেলাই, সেয়া মোৰ গাটো বেয়া লাগিছে, মই শুওঁগৈ বুলি কৈ পেলাই সি মানে শুই থাকিলে। তাৰপিছত আৰু সিহঁত দুটা শুই থাকিলে ৰাতি। তাৰপিছত ৰাতিপুৱা হ'ল। ৰাতিপুৱা হৈ পেলাই আৰু ভায়েকটোৱে ক'লে কি, মোৰ আৰু অকণমান ওলাই যাওঁ, তই ঘৰতে থাক, মই পিছত আহিম বুলি কৈ পেলাই সি ওলাই গ'ল। তাৰপিছত আৰু ঘৈণীয়েকে খালৈটো চালে মাছ ভাজোঁ বুলি, দেখিছে মাছ দেখোন বহুত কম আছে, ইমান মাছ আনিছিলে, কি হ'ল। তাৰপিছত আৰু পিছদিনাখন ৰাতি হ'ল, আকৌ ৰাতি ভায়েকক লগ ধৰিলে ককায়েকে মাছ মাৰিবৰ কাৰণে। দুইটা আকৌ গ'ল মাছ মাৰিবলৈ, বহুত মাছ মাৰিলে। তেনেকৈ আহি আছে। ৰাতি সিহঁতে মাছ আনি থাকে, কিন্তু ৰাতিপুৱা কি হয়, এই সৰু ভায়েকটোৰ ঘৰত খালৈত মানে মাছেই নাথাকে, মাত্ৰ কেইটামান থাকে। তেনেকৈ চাই থাকোঁতে কেইবাদিনো পাৰ হৈ গ'ল। সদায় দেখে মাছবিলাক আনে, মাছটো নাথাকে। তাৰপিছত সৰু ভায়েকটোৰ ঘৈণীয়েকজনী ভাবিলে যে মই আজি চাম ৰাতি মাছবিলাক ক'তনো যায়, কোনোবা মেকুৰী চেকুৰী খায় নেকি। তাই মানে আৰু মাছখিনি থোৱাৰ পিছত ভায়েকে যেতিয়া গিৰিয়েকে যেতিয়া মাছখিনি আনিলে, তাৰপিছত সিহঁত দুটা শুই থাকোঁতে মানে মাছ নিশা তাই মনে মনে শোৱা নাই, তাই চাই আছে। তাৰপিছত ঠিক ৰাতিপুৱা হ'ব হৈছে, তাই দেখিছে গিৰিয়েকে উঠি গৈছে মাছৰ সেই খালৈটোৰ ওচৰলৈ। উঠি পেলাইতো তাৰ মুখখনতো সি মাছ কেঁচাকৈ খালৈৰ পৰা ওলাই খাই আছে।
তাইতো মনে মনে চাই আছিলে, লক্ষ্য কৰি আছিল, দেখিছে গিৰিকৰ মুখখন একেবাৰে বিকট ধৰণকে হৈছে, দেখিবলৈ একদম ভয়ানকটো হৈছে। তাইতো ভাবিলে, হে ভগৱান, এইটো কি বস্তু, কেনেকৈ এনেকৈ হৈ গ'ল মানুহটো মোৰ। তাৰপিছত তাই আৰু ভয়তে শুই থাকিলে, একো নক'লে। তাৰপিছত আৰু ৰাতিপুৱা উঠি পেলাই যেতিয়া ভায়েকে গুচি গৈছে ক'ৰবাত, মানে ওলাই গৈছে আৰু, তাই গৈ পেলাই তো বৌয়েকক ক'লে কথাটো, ককায়েকক ক'লে। ককায়েকে আৰু বৌয়েকে ভাবিলে, এই ভগৱান, কি হৈছে তেতিয়াহ'লে। আমিও মন কৰিছোঁ সি আগৰ দৰে নাই, সি কিবা কথা চথা নকয় বেছিকৈ, বহুত বেলেগ বেলেগ ধৰণকে থাকে। তেতিয়া আৰু গৈ পেলাই সিহঁতে ভাবিলে যে ওজা এজন আছিলে, ওজাজনৰ ওচৰত গ'ল। গৈ পেলাই ক'লে, আমাৰ ভাইটিৰ বোলে এনেকুৱাকৈ কিবা হৈছে নেকি, সি বোলে ৰাতি কেঁচা মাছ খায়, তাৰপিছত বেলেগ ধৰণকৈ থাকে। তেতিয়া ওজাজনে যেতিয়া এনেকৈ মন্ত্ৰ ফুকিলে, মানে মন্ত্ৰ মাতিলে আৰু, মন্ত্ৰ মাতি যেতিয়া তাৰ নামটো ল'লে, তেতিয়া গম পালে যে, তেতিয়া তেওঁ মানে ক'লে, ওজাজনে ক'লে, ঐ তহঁতে কি ভাবিছ, তহঁতৰ সেইটো ভাইটি নহয়, তহঁতৰ ভাইটি নাই, তাৰ বদলি এটা বেলেগ বস্তু আহে তহঁতৰ ঘৰত। ৰাতি ৰাতি যে তহঁতৰ লগত থাকে, দিনে নিশাই যে থাকে, সেইটো যে তহঁতৰ ভাইটি নহয়, সেইটো হৈছে পানীত থকা বস্তু এটা, সেইটো তহঁতৰ ভাইটিৰ ৰূপ ধৰি পেলাই আহিছে। তাৰমানে বাকে আচলতে যিকোনো মানুহৰ ৰূপ ধৰিব পাৰে, মানে যিকোনো মানুহৰ ৰূপ ধৰিব পাৰে, আৰু লগতে সেই মানুহটোৱে যেনেকৈ ভাষা কয়, যেনেকৈ কথা কয়, সেইটো অনুসৰণ কৰিব পাৰে। গতিকে এই মানে যোনটো বস্তু আহিছিলে, আচলতে ভাইটি নাছিলে, সেইটো বাঘ আছিলে। তাৰপিছত সেই বাঘটোৱে আচলতে তেনেকৈ ভায়েকৰ ৰূপ ধৰি আহিছে, সেইটো আচলতে ভায়েক নাছিলে, সি ৰাতি ৰাতি মাছবিলাক খাই থাকে। সি যিহেতু মানে তাৰ ভাল লাগিছে আৰু থাকি পেলাই, মানুহৰ দৰে সি আৰামছে থাকিব পাইছে, ঘৰ এটা পাইছে, ঘৈণীয়েক এজনী পাইছে, আৰু মাছো খাব পাইছে, সি সেইকাৰণে কি কৰিছে, তাতে আছে। সেইকাৰণে তহঁতে এতিয়া এটা কাম কৰ, তহঁতে তাক জানিবলৈ নিদিবি, আজি ৰাতিও তাক তই মানে মাছ মাৰিবলৈ লৈ যা। ককায়েকটোক ক'লে যে আজি ৰাতি তই মাছ মাৰিবলৈ তাক লৈ যা, আৰু তহঁতে তাৰ ওচৰত এটা জুলুঙা আছে, তাৰ মানে লগত থাকে সেইটো জুলুঙা, সেই জুলুঙাটোতো যদি তহঁতে মোক আনি দিব পাৰ, তেতিয়াহ'লে মই তাক বশ কৰি ল'ব পাৰিম। তেতিয়া আৰু তহঁতৰ ভাইটি নিশ্চয় বিলৰ ওচৰতে ক'ৰবাত আছে, তহঁতে বিচাৰিবি, তেনেকৈ কৈ পঠাই দিলে। তাৰপিছত ৰাতি হ'ল, ৰাতি হওঁতে মানে আৰু তেনেকৈ আকৌ ককায়েকটোৱে কি কৰিলে, বুদ্ধি কৰি, অ' ভাইটি মাছ মাৰিব যাওঁ ব'ল, আজি অলপ সোনকালে যাম, ব'ল ব'ল, ওলা জল্দি ওলা বুলি কৈ পেলাই একদম তাক মানে একদম জল্দিকৈ মাতিছে, আৰু তাক মানে ৰখিবলৈ সময় দিয়া নাই, মানে ওলাবলৈ ভালকৈ সময় দিয়া নাই, সিহঁতে বুদ্ধি কৰি পেলাই। সেইকাৰণে জোৰ জবৰদস্তি লৈ গ'ল। আৰু সিয়াৰ মানে যোনটো মানে টোপোলা এটা থাকে নহয়, সি মানে বস্তু বাহানি এনেও থৈ দিয়ে তাতে, সেইটো থাকি গ'ল। তাৰপিছত সি মানে আৰু উপায় নাপায় আৰু গ'লগৈ ককায়েকটোৰ লগত। ইফালে ঘৈণীয়েকে যেতিয়া জুলুঙাটো মানে মোনা এটা আছিলে ডাঙৰ, তাৰ ভিতৰত দেখিলে সেই সৰু জুলুঙাটো আছে, সেই জুলুঙাটো লগালগ তাই গৈ পেলাই সেই ওজাটোৰ ওচৰত মানে দিবলৈ গ'ল। আৰু ওজাটোৱে মন্ত্ৰ মাতি পেলাই মানে হেৰিত বটল এটাত সেই জুলুঙাটো সোমাই দিয়াৰ লগে লগে কিবা মন্ত্ৰ মাতিলে, আৰু তেতিয়া কি হ'ল, এই ককায়েকটোৰ লগত যোনটো ভায়েক আছিলে, ভায়েক হৈ আছিলে, সেইটো নাইকিয়া হৈ গ'ল। তেতিয়া আৰু ককায়েক গম পালে আৰু যে এইটো ভায়েক সঁচাকৈ নহয় আৰু। তাৰপিছত আৰু ঘৈণীয়েকজনী আৰু ককায়েকটোৱে মানে আকৌ নদীৰ বিলখনতে মানে বিচাৰিব গ'ল আৰু ভায়েকটো। বিচাৰোঁতে মানে দেখিছে মানে পিটনিৰ মাজত এটা মানে মৰাশ উপঙি আছে, আৰু সেই কাপোৰ কানিৰে দি মানে সিহঁতে চিনি পালে, আৰু আধা কাপোৰ নাছিলে, কিছুমান কাপোৰ আছে, মানে সি মানে আচলতে সেই ৰূপ ধৰি পেলাই তেনেকৈ কাপোৰ কানি পিন্ধি গৈছিলে, আৰু কাপোৰ কানি তেনেকৈ নাছিলে মানে তাৰ ওচৰত। কিন্তু যেতিয়া মানে মৰাশটো উঠাই আনিলে পানীৰ পৰা, গম পোৱা গ'ল আৰু সেইটো মানে তাহাঁতৰ ভায়েকটোৱে আছিলে আচলতে। এই বাকে মানে কি হ'ল, তাক যোনদিনাখন সেই যে নাওখনত ভায়েক আৰু ককায়েক উঠি আছিলে মাছ পানীত, তেতিয়া মানে সেই নাওখনৰ পৰা ভায়েকটোক টানি ল'লে বাকে, আৰু সি মানে নিজে তাক ডুবাই মাৰিলে। আৰু বাকে মানে মানুহবিলাকক পানীত বালিত লুকুৱাই থৈ দিয়ে, মাৰি পেলাই। সেই তেনেকৈ মাৰি পেলাই মানে তাক পানীৰ ভিতৰত সোমাই দিছিলে, আৰু সি নিজে মানে ভায়েকটো হৈ পেলাই উঠি আহিছিলে। আৰু যিহেতু মানে বাঘটোৱে বহুত দিন মানে কেইবাদিনো মানুহ হৈ পেলাই তাহাঁতৰ লগতে আছিলে, আৰু তাৰো ভাল লাগিছিলে, তেনেকৈ পৰিয়াল এটা পাইছিলে, সেইকাৰণে আৰামছে মাছো খাই থাকিম তেনেকৈ ভাবি পেলাই সিও আছিলে তাৰমানে তেনেকৈ।
আৰু তেনেকৈ থাকোঁতে মানে যিহেতু আৰু তাই অন্তঃসত্ত্বা হ'ল মানে ঘৈণীয়েকজনী, তাৰপিছত মানুহে ভাবিলে কি সেই বাকৰে পুতেক নেকি। এতিয়া আৰু সেইটো ক'ব নোৱাৰি আৰু কি কথা, গতিকে সেইটোৱে কাহিনী আছিলে বাকৰ পুতেক বুলি। তাৰপিছত সেয়াই কাহিনী আমি যোনটো শুনিছিলোঁ আৰু আগতে, আৰু বহুতে বেলেগ বেলেগ ধৰণকে শুনা পাইছে কিজানি নিশ্চয়, কিন্তু আমি সৰুতে তেনেকৈ শুনিছিলোঁ আইতাহঁতৰ মুখৰ পৰা। এতিয়া মই আপোনালোকক যোনটো অভিজ্ঞতা মানে মোৰ ৰিলেটিভ বা মই চিনাকি মানুহৰ লগত হৈছিলে সেইকেইটা কওঁ। প্ৰথমটো কাহিনী হৈছে মানে মোৰ ভণ্টিৰ লগৰ ছোৱালী এজনী, তাহাঁতে মানে আপাৰ আচামত আছিলে, আমিও আছিলোঁ তেতিয়া। তাৰপিছত মানে আপাৰ আচামত থাকোঁতে মানে তাহাঁতে কিছুমান এটা ফেক্টৰী আছিলে আপাৰ আচামত, সেই ফেক্টৰীটোতে মানে মোৰ ভণ্টিৰ লগৰ ছোৱালীজনী তাইৰ দেউতাকে মানে কাম কৰিছিল, চাকৰি কৰিছিল। আৰু সিহঁতক সেই ফেক্টৰীটোৰ ফালৰ পৰা কিছুমান কোৱাৰ্টাৰ মানে দিয়া গৈছিলে আৰু কোৱাৰ্টাৰবিলাক এনেকুৱা যে কোৱাৰ্টাৰটোৰ মানে আগফালেতো কেইবাটাও ৰুম আছেই, কোৱাৰ্টাৰটো মানে বনোৱাকৈ দিয়া গৈছে, কিন্তু কোৱাৰ্টাৰটোৰ পিছফালে মানে এক্সটেনশ্যন কৰিব পাৰি, মানে বহাই ল'ব পাৰি। গতিকে সিহঁতেও তেনেকৈ মানে সেই কোৱাৰ্টাৰটোৰ পিছফালে অলপ বহাই লৈছিলে জেগাত, মানে ৰুম এটা বনাই লৈছিলে আৰু ডাঙৰছে। আৰু সেই ৰুমটোতে আলহী দুলহী আহিলে সিহঁতে তাতে এখন বিচনাও আছে, তাত থাকিবও দিয়ে। আৰু আগৰ কোৱাৰ্টাৰটো সিহঁতৰ ছোৱালী কেইবাজনীও, গতিকে মাকে আৰু বাকী ছোৱালীকেইজনীকো ৰুম লাগে, সিহঁতে বাকীবিলাক ৰুমত থাকে যোনবিলাক মানে পকাৰে বনোৱা আছে। আৰু এইটো মানে তৰ্জা বেৰাৰ মানে বাঁহেদি বনোৱা, ধুনীয়াকৈ লিপা চিপা এনেকুৱা, ওপৰত টিং দিয়া আছে, মানে ধুনীয়াকৈ পকাখনো আনকি কৰি লোৱা গৈছে, তলখন ফ্ল'ৰখন মানে পকা কৰি লোৱা গৈছে। গতিকে তেনেকৈ তাহাঁতে সেইটো ৰুমত মানে এখন বিচনা আছে, ডাইনিং টেবুল আছে, তাৰপিছত অকণমান মানে পাকঘৰৰ নিচিনাই, ঠিক পাকঘৰটো বেলেগে এক্সট্ৰাকৈ আছে, বনোৱা আছে, কিন্তু তাহাঁতে তাতে মানে খোৱা মেলা চব কাম কৰে, টিভি চিভিও আছে, শ্ব'কেছ ট'কেছ আছে, তাতে মানুহ চানুহ আহিলে মানে তাতে অলপ বহেও সেনেকুৱা। আৰু এনেই মানুহ নাথাকিলে মানে তাতে দেউতাকে শুৱে সেইখন বিচনাত। গতিকে এদিন কি হ'ল, দেউতাকে ৰাতি মানে গধূলি সময়ত আৰু বহুত মাছ আনিছে। মাছ আনোতে মানে মাকহঁতক ক'লে যে আধাখিনি মাছ, মই বহুত মাছ আনিছোঁ, তহঁতে আধাখিনি মাছ এতিয়া ভাজ, আমি খাম, আৰু বাকীখিনি আমি জীয়াই থৈ দিম, পিছত খাম। তেনেকৈ আৰু ধুনীয়াকৈ সিহঁতে সেইকাৰণে কি কৰিলে, এটা ডাঙৰ ড্ৰাম নিচিনা আৰু এনেকুৱা ডাঙৰ পাত্ৰ আছে আৰু সিহঁতৰ চৰিয়া নিচিনা, তেনেকুৱা চৰিয়া ড্ৰাম তেনেকুৱা ডাঙৰ এটা মুঠতে হেৰি আৰু কণ্টেইনাৰ, তাতে সিহঁতে কি হ'ল মাছখিনি পানী দি পেলাই থৈ দিলে। ইয়াতে মাছ চাছ খাই পেলাই শুই আছে আৰু মানে ৰাতি ভাত চাত খাই পেলাই শুই আছে, দেউতাকেও সেইটো ৰুমত শুই আছে বিচনাখনত। ইহঁতে বাকী মানুহ মানে ছোৱালীবিলাক আৰু মাকহঁতে মানে সেইকেইটা ৰুমত শুই আছে। শুই থাকোঁতে কি হ'ল, ঠিক মাজ ৰাতি আৰু ৰাতি ইমান খচখচ পৰিছে হা, মাছৰ যোনটো টেমা আছে সেইটোতে কি, তাৰপিছত দেউতাকে ভাবিলে কি মেকুৰী আহিছে নেকি, কি খচখচাই আছে। ঠিক মেকুৰীৰ নিচিনাও নহয় শব্দটো, কিবা যেন মাছখিনি পানীৰে উঠাই আছে তেনেকুৱা ধৰণৰ, মানুহৰ হাত লাগিলে যেনেকৈ পানীখিনি খক খক কৰি থাকে ন, তেনেকুৱা ধৰণৰ, মানে খলখলাই থাকে তেনেকুৱা। তাৰপিছত আৰু দেউতাকে ভাবিলে কি বস্তুনো, কোনেনো ইমান হেৰি হৈছে। দেউতাকৰ টোপনিতে আছিলে বহুতখিনি, তাৰপিছত আৰু তথাপিতো মানে তেওঁ টৰ্চ এটা আছিলে ওচৰতে, লাষ্টত মানে টৰ্চটো জ্বলাই পেলাই চালে, টোপনিয়াই আছে তথাপিতো টৰ্চটো জ্বলাই পেলাই চাওঁতেতো তেওঁ চক খাই গৈছে। দেখিছে এটা ক'লা মলা মানে কিবা এটা মানে মানুহৰ দৰে, ভালুকৰ নিচিনা, মানে ঠিক ভালুকো নহয়, মাছখিনিক এনেকৈ চাই আছে। তাৰপিছত বাপেকে মানে আৰু হয় কোন বুলি কৈ পেলাই একদম ভয় খাওঁতে মানে তেওঁ চিঞৰে ওলাই গ'ল, হয় কোন বুলি কৈ পেলাই একদম টৰ্চটো চালে। তাৰপিছত আৰু মানে বাকীবিলাকেও সাৰ পালে সিহঁতেও দৌৰি আহিলে। দেউতাকে ঐ কি বস্তু, এইটো কি বস্তু আছিলে বুলি চিঞৰিছে। আৰু বস্তুটো ঘপককৈ মানে চিঞৰোতে কি হ'ল, বস্তুটো যোনটো আছিলে সেইটো মানে একদম ছাঁহৰ নিচিনা ফুচকৈ উৰি পেলাই সেই তৰ্জা বেৰাৰ যোনবোৰ ফাঁক আছিলে ন, সেইফালেদি বাহিৰ ওলাই গ'ল। ইফালেতো মাকহঁতে এতিয়া আৰু লাইট চাইট জ্বলাই পেলাই আৰু কৈছে আপোনাৰ কি হ'ল। এইখিনিতে মাছখিনি থাকোঁতে মাছখিনিতে কিবা এটা বস্তু ৰখি আছিলে, এইটোৱে
একদম খটখটাই আছে মই কেনেকুৱা ক'লে আৰু তেতিয়া সিহঁতে গম পাইছে যে এইটো কিবা বস্তু মানে মাছখিনি খাবলৈ কাৰণেহে আহিছিলে তেতিয়া সিহঁতে গম পাইছে এইটো বাঘে হয় আৰু মানে সেয়াই মানে ঘৰলৈকে বাঘটো উঠি আহিছে মানে আহি আছে মানে তাৰপিছত সেইখিনি আৰু পিছদিনাখন সিহঁতে নেখালে আৰু পেলাই দিলে আৰু ভয় খালে আৰু তাৰপিছত তেতিয়াৰ পৰা মানে সিহঁতে সেইটো ৰুমত সাধাৰণতে বহুত দিন বোলে দেউতাকে শোৱাই নাছিলে আৰু পিছত কেইবাটাও মানুহ কয় আৰু অলপ তেনেকুৱা ধৰণৰ হৈছিলে মুঠতে যিয়ে নহওক সেইদিনাখন সিহঁতৰ সেইটো অভিজ্ঞতা আছিলে আৰু সেইটো নিশ্চয় বাঘে আছিলে আৰু দেউতাকেনো এনে ভয় কিয় খাব সেইদিনাখন মানে সিহঁতে আহি পেলাই ৰাতিপুৱাও মানে আমাৰ ভণ্টিহঁতক স্কুলত কৈছে তাৰপিছত তেনেকুৱা আৰু মুঠতে সেইটোতো এনেকুৱা ধৰণৰ অভিজ্ঞতা আৰু এটা অভিজ্ঞতা মোৰ মানে মামা এজনৰ লগত হৈছিলে মামাজন মানে শুৱালকুছিত আছিলে তেওঁলোক শুৱালকুছিত আছিলে মেইন মানে যোনখন শুৱালকুছি এৰিয়া তাতে সিহঁতে মানে পাটৰ কাপোৰৰ এনেকুৱা দোকান আছিলে আৰু তাহাঁতে তাতে থাকে সেয়াই সিহঁতৰ বিজনেছ আছিলে মামাহঁতৰ তাৰপিছত মামাহঁতে তেনেকৈয়ে মানে চলে আৰু পাটৰ কাপোৰৰ বিজনেছ কৰে তেনেকৈ থাকে আৰু তাৰপিছত মামা যেতিয়া মানে আমাৰ নিজৰ মামা নহয় কিন্তু মানে আমাৰ সম্বন্ধীয় আৰু মামাহঁতে মানে যেতিয়া তাতে মানে বিজনেছ কৰে এতিয়া মামাহঁত মানে সিহঁতৰ মানে দেউতাহঁতে তাতে বিজনেছ কৰিছিলে আৰু তাৰপিছত সেই মামাজন মানে মামাহঁতৰ কেইবাটাও ল'ৰা ছোৱালী তাৰপিছত সেই মামাজন ডাঙৰ আছিলে আৰু তেওঁ যেতিয়া মানে ডেকা আছিলে মানে ল'ৰা উঠি অহা চেঙেলীয়া ল'ৰা আছিলে আৰু তেতিয়া তেওঁ মানে এখন অধিৱেশনলৈ গৈছিলে অধিৱেশন মানে অলপ সেইখন তেওঁলোকে যোনখিনি ঠাইত থাকে সেইখিনি পচ এৰিয়া আছিলে তাৰপৰা কিছু অলপ বহুত দূৰত মানে এখন অধিৱেশন হৈছিলে তাৰপিছত আৰু কলেজত থাকোঁতে নেকি তেওঁলোকে তেতিয়া মানে সেই অধিৱেশনলৈ গৈছিলে ৰাতি হৈ গৈছে অধিৱেশন যোনখিনিত হৈছিলে সেইখিনি মানে অকণমান ৰিম'ট এৰিয়া আছিলে আৰু ৰিম'ট এৰিয়া আছিলে আৰু অধিৱেশনখন মানে পথাৰ ঠাই এখনত হৈছিলে আৰু সেইখনৰ পৰা মানে মামা উভতি আহোঁতে বাকী ল'ৰাকেইটা মানে বেলেগে গ'ল আৰু মামাৰ যোনটো ৰাস্তাইদি মানে ঘৰলৈ যাব লাগে সেই ঘৰটো অলপমান মানে খোজকাঢ়ি যাব লাগে খোজকাঢ়ি পেলাই মানে গাড়ী পায় তাৰপিছত গাড়ীয়েদি মানে আহিব পাৰি আৰু তেনেকুৱা ধৰণৰ তেওঁ যোনফালেদি আহিছে সেই বাটটো কি হয় এটা মানে এই কুষ্ঠ বেমাৰী থাকে যে কুষ্ঠ বেমাৰী থকা তেনেকুৱা এটা মানে ঘৰো আছিলে য'ত নেকি আগৰ দিনত মানে কুষ্ঠ বেমাৰীবিলাকক মানে এটা ঘৰত ৰাখে চৰকাৰে তেনেকুৱা মানুহবিলাকে মানে এলাগী কৰে আৰু তেনেকুৱা ধৰণৰ মানে কোনেও চুবলৈ ভয় কৰে তাহাঁতৰ লগত থাকিব ভয় কৰে বেমাৰটো সুঁচৰিব বুলি আৰু সেই বেমাৰটোৰ কাৰণে মানে কি হয় তেওঁলোকক আছুতীয়াকৈ ঘৰে দিয়া হয় ঘৰতে মানে সিহঁতে থাকে আৰু থাকি পেলাই আৰু এটা সময়ত হয় আৰু কিবাকিবি তেনেকুৱাকৈ মুঠতে এটা ঘৰ আছিলে সেই ঘৰটো তেতিয়াহ'লে মানে সেইকাৰণে ৰিম'ট এৰিয়াতে দিছে যাতে মানে মানুহে মানে বেলেগ মানুহবিলাক ওচৰত নাহে আৰু সেই ঘৰটো পাই পেলাই ঠিক মানে এটা ৰাস্তা আছে এই ৰাস্তাটোৱেদি মানে দলং এখন আছে অলপ মানে দলং এখন আছে আৰু তলেদি এখন সৰু নদীৰ নিচিনা মানে এটা সুঁতি এটা বৈ গৈছে আৰু পানী আছে তাতে তাৰপিছত মামায়েতো অকলে আছিলে সেইদিনাখন মামাই ইমান ভবাই নাই গধূলি হৈছে আৰু এন্ধাৰ হৈছে মামাই মানে আহি আছে আহি ঠিক দলং পাইছে দলংখন মানে ঠিক মানে উঠিব আৰু সেইখিনি সময়ত মানে সেইফালৰ ৰাস্তাটোৱেদি পাৰ হৈ পেলাই দলংখন পাই পেলাই আৰু অলপমান দূৰ গৈ পেলাই অলপ চক এটা পায় সেই চকটোত মানে গাড়ী চাড়ীত উঠিব পাৰি মানে আৰু সেইখিনি ঠাই মানে একদম পূৰা নিজান নিচিনা আৰু সেইখিনি এৰিয়া তাৰপিছত আৰু মামাই ঠিক দলঙৰ সেইখিনি উঠিব আৰু উঠি পেলাই সিটো ৰাস্তাৰ ফালে পাৰ হ'ব আৰু সেনেকৈ যাব আৰু তেনেকুৱাতে কি হ'ল পিছফালৰ পৰা কিবা খংকৈ কোনোবা এটা যেন পানীৰ পৰা কিবা এটা আহিছে তেনেকুৱা লাগিছে মামা অলপ সতৰ্ক হৈ গৈছে তাৰপিছত দলংখন পাৰ হৈ গ'ল মামাই তাৰপিছততো সেই কিবা খটখটকৈ ঘোঁৰাৰ নিচিনা এটা মানে শব্দ আহিছে মানে ঘোঁৰা এটা আহিলে যেনেকৈ খটখটকৈ আহে নহয় তেনেকুৱা শব্দ আহিছে মামাইতো আৰু গম পাইছে আচলতে শুৱালকুছি ফালে মানে লোৱাৰ আছামত সাধাৰণতে ঘোঁৰা পাক বুলি কোৱা হয় ঘোঁৰা পাক মানে ঘোঁৰাৰ নিচিনা যিহেতু আৰু আপাৰ আছামৰ ফালে সাধাৰণতে বাঘ বুলিয়ে কয় নহয় জানো তাৰপিছত তেতিয়া ঘোঁৰাৰ নিচিনা শব্দ এটা আহি আছে মামাই ভাবিছে নিশ্চয় এইটো ঘোঁৰা পাকে হ'ব মই আৰু সোনকালে পলোৱাই ভাল তেওঁ একদম দৌৰি আহিছে আৰু যিমান দৌৰিছে শব্দটো সিমান জোৰছে তেওঁ পিছা কৰিছে
পিছা কৰি 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 তেওঁ একদম মানে ল'ৰা মানুহ ন আৰু খোজকাঢ়িছে, ইমান জোৰছে দৌৰিছে একদম আহি পেলাই মানে সেই চকটো পালে। চকত অলপ দোকান চোকান আছিলে, মানুহ চানুহ আছিলে। তেওঁ তাতে একদম ৰাস্তাতে পৰি দিছে আৰু বেহুচ হৈ যোৱাৰ নিচিনাকৈ তেওঁ। তাৰপিছত তাৰ মানুহবিলাকে আহি পেলাই সুধিলে কি হ'ল। তেওঁ কৈছে মোৰ ভয় লাগিছে, মই পিছফালে কিবা আহিছে। সেইটোৱে আৰু কথা। তেতিয়া মুঠতে মানুহে পানী চানী দি পেলাই তেওঁ মানে সেই তেতিয়া মানে সেইটো অভিজ্ঞতা হ'ল যে মানে সঁচাকৈ কিবা এটা আহিছিলে। কাৰণ নহ'লেনো সেই শব্দটো কেনেকৈ আহিব, আৰু ইমান জোৰছে শব্দটো আহিছে। আজি যদি তেওঁ ভাবিলে আজি মই মৰিলোঁ আৰু যদি মই এতিয়া নদৌৰোঁ সোনকালে, এইটো আহি পেলাই মোক মাৰিব আৰু। সেইটোৱে কথা। সেই কথাটো এতিয়াও বৰ্তমানো মামায়ে মানে কেতিয়াবা কৈ থাকে। নিশ্চয় কিবা এটা ভয়ানক আছিলে, কাৰণ তেওঁতো এনেইতো নকয় ন। আৰু এইটো বহু দিনৰ আগৰ কথা, এতিয়া নহয় আৰু তেতিয়া মানুহ চানুহ কম আছিলে। আৰু এইবিলাক মানে নিজানে ঠাইবিলাকত সাধাৰণতে তেনেকুৱা কিছুমান অভিজ্ঞতা মানুহবিলাকৰ হয় চাগে, আৰু মামাৰ লগতো তেনেকৈ হৈছিলে। ঠিক আছে, নেক্সট কাহানীটো কওঁ। এইটো কাহানী মানে মই যেতিয়া আপাৰ আছামত আছিলোঁ, আৰু এতিয়া মই বৰ্তমান লোৱাৰ আছাম বুলিয়ে ক'ব পাৰি, কিন্তু আগতে মানে আপাৰ আছামৰ ফালে আমি আছিলোঁ আৰু মই তাতে পঢ়িছিলোঁ আৰু কলেজত। তেতিয়া কি হ'ল, আমাৰ লগত মানে এটা ল'ৰা আছিলে, আমাৰ লগত পঢ়িছিলে আৰু ল'ৰা এটা। সেই ল'ৰাটোৰ মানে কলেজত পঢ়ি থাকোঁতে আৰু আমি সেই ল'ৰাটোক জানিছিলোঁ। মানে আমাৰ ক্লাছৰে নাছিলেও যদিও মানে সি মানে বেলেগ ফালে মানে একেটা বেটছৰে আছিলোঁ আমি, খালি ষ্ট্ৰীমবিলাক বেলেগ বেলেগ আছিলে আৰু। সেই ল'ৰাটোৱে মানে তাৰ এজনী গাৰ্লফ্ৰেণ্ডো আছিলে। সিহঁত দুটা মানে খুব একেলগে থাকে, য'তে যায় নেকি একেলগেই যায়, মানে বহুত মিল মানে সিহঁতৰ। তাৰপিছত তেনেকুৱা আছিলে সিহঁতে, মানে এৰা এৰি নহয় বুলিয়ে ক'ব পাৰি। আৰু আমি যেতিয়া দেখোঁ সিহঁতে একেলগে বহি থাকে, কথা পাতি থাকে আৰু তেনেকৈ। আৰু কিন্তু ল'ৰাটো সদায় ভাল দেই, চবৰ লগতে ধুনীয়াকৈ কথা পাতে। আহিছানে, গৈছানে, কি খবৰ, এনেকৈ ধুনীয়াকৈ মানে ভালকৈ জেণ্টেল আৰু সিহঁত দুটা। তাৰপিছত যেতিয়া আমাৰ ছামাৰ ভেকেশ্যন হ'ল, কলেজ বন্ধ হ'ল আৰু তাৰপিছত আৰু এদিন মানে আমি বন্ধুকেইজনীয়ে কিবা কিবি কথা পাতি আছোঁ। তেনেকুৱাকৈ মই ঘপককৈ শুনিলোঁ যে আমাৰ যোনটো লগৰ ল'ৰা আছিলে সেই ল'ৰাটো বোলে ঢুকাইছে, বোলে কালি মানে বোলে ঢুকাইছে। তই গম নাপাৱ নেকি, মোক বন্ধুজনীয়ে ক'লে। মই কৈছোঁ হে কি কৈছ আকৌ, সি ঢুকাইছে? কৈছে অঁ বোলে, কালিৰ পৰা তাক বিচাৰিয়ে পোৱা নাই বোলে, পানীত সি বোলে গা ধুব গৈছিলে বোলে। তেতিয়া মই ভাবিছোঁ গা ধুব গৈছে, কি গা ধুব গৈছিলে বোলে। তেতিয়া আৰু সিহঁতে কৈছে নহয় জাননে, হেৰি কি কয়, পানীত বোলে সি বোলে গা ধুব গৈছিলে, আজিলৈকে বোলে তাক পোৱাই নাই। এতিয়া ক'ত বোলে মানুহে এতিয়াও বিচাৰি আছে। এতিয়া মইতো আৰু ভাবিছোঁ বাপৰে, কালি যদি ঢুকাইছে আজিলৈকে পোৱাই নাই নে, মানে পানীত মৰিছে বুলিয়ে ভাবিছে আৰু চবে। কাৰণ কিয় কাৰণে ইমান দেৰি পোৱা নাই যেতিয়া, আৰু নিশ্চয় পানীত সি ডুবি গৈছে। তাৰপিছত যোনদিনা মানে দুপৰীয়া মানে শুনা পালোঁ যে সিয়াৰ বোলে মানে যোনটো বডি আছে সেইটো পোৱা গ'ল, সি মানে অলৰেডি ডেড হৈ গ'ল। তাৰপিছত আৰু পোৱা গ'ল, আৰু পাই পেলাই মানে তাক হেৰি কৰা গৈছে, মানে পষ্টমাৰ্টমৰ কাৰণে পঠাই দিয়া গৈছে। তাৰপিছত আমি গোটেই সোপা গৈছোঁ তাৰ ঘৰত বিচাৰি, মানে তাৰ খবৰ ল'বৰ কাৰণে। আৰু দেখিছোঁ মাকে একদম কান্দি কাটি হুলস্থুল, ভনীয়েক এজনী আছে, ভনীয়েকজনী কান্দি কাটি হুলস্থুল। তাৰপিছত আৰু চবেই বোলে তাক বোলে মানে যোনদিনাখন আগদিনাখন সি নাইকিয়া হৈছে, পিছদিনাখন আমি গৈছোঁ, মানে তাৰ বডিটো পোৱা গৈছে, লাষ্টটো পোৱা গৈছে আৰু। তাৰপিছত মাকে কৈছে মানে আমি শুনামতে আৰু সি বোলে দুদিনমানৰ পৰা খুব গা ধু কৰি আছে, নদীত যাওঁ কৰি থাকে। তাৰপিছত আৰু তাক বোলে চবেই মানা কৰে, আনকি যোনজনী গাৰ্লফ্ৰেণ্ড আছিল তাইকো লগ ধৰিছে, কৈছে আমি বোলে নদীত যাম দে, ফুৰিব যাওঁ। তাই বোলে নগ'লে, তাই বোলে যাবলৈ বেয়া লাগে আৰু তাই মানে তেনেকৈ ঘূৰি ফুৰিব বেয়া পালে, সেইকাৰণে তাই নগ'লে। তাৰপিছত সি কি কৰিলে, তাৰ লগৰ ল'ৰা কেইটামানক লগ ধৰিছে, গোটেইকেইটাই নাযাওঁ কৈছে। কাৰণ আৰু সেইখিনি সময়ত মানে ইমান পানীও নাছিলে নদীখনত, তথাপিতো অলপমান পানীটো থাকে ন সেইখিনি সময়ত, গৰম দিনৰ সময়, তথাপিতো ইমানো পানী নাছিলে নদীত, কিন্তু অলপমান পানী আছিলে। আৰু বিশেষকৈ বহুত গৰম পৰিছে, ৰ'দ আৰু চবফালে পায়, মানে সেইদিনাখন গৰমৰ দিন আৰু। তাৰ মাকহঁতে আৰু কৈছে নালাগে যাবলৈ, নদীত চদীত যাব নালাগে, লগৰবিলাকেও যাবলৈ ইচ্ছা নাই। যোনদিনাখন ঢুকাইছে সেইদিনাখন বোলে সি দুপৰীয়া সময় মাকহঁতে মানা কৰিছে তাক, নাযাবি
কিয় যাব লাগে মিছাকৈ এনেকৈ মানে মাকে মানে মানা কৰিছে বহুতকেইটাই মুঠতে চবেই মানাই কৰিছে কিন্তু সি কাৰো কথা নুশুনে সি মুঠতে যায়ে যায় তাৰপিছত দুটামানক মানে লগৰ ল'ৰাক সি ফ'ৰ্চফুলি মানে তাহাঁতক লৈ গৈ পেলাই মানে তাতে যোনখন মানে নদী আছে সেইখিনি মানে বেছি পানী দও নাছিলে মানে এনেকৈ বালিচৰ আছে বালিচৰ পাৰ হৈ যাব পৰা ধুনীয়া ৰাস্তা মানে ইপাৰ সিপাৰ হ'ব পৰা তেনেকুৱা মানে পানী সিমান নাছিলে বাকীকেইটা পাৰ হৈ গ'ল মানে বাকীকেইটা আগত গৈ আছে ইটো বালিচৰ পাবৰ কাৰণে আৰু সেইখিনি মানে পাৰ হৈ যাব লাগে অলপ পানী আছে আৰু তাৰপিছত পাৰত বাকীকেইটা দুটামান আছিলে নেকি সম্ভৱ মই ইমান ভালকৈ নাজানো মুঠতে দুটা আগবাঢ়ি গ'ল তাৰপিছত পিছফালে আছিলে পিছফালে থাকোঁতে সিহঁত দুটা ঠিক আগবাঢ়ি গৈছে পিছফালে আছে তাক মাতিছে আৰু তাৰ নামটো লৈ পেলাই তাৰপিছত দেখিছে সি ল'ৰাটো নাই ক'ত গ'ল ইহঁতকেইটাই বিচাৰিছে নাই ল'ৰাটো নাই তাৰপিছত আৰু সিহঁতে বহুত বিচাৰিলে আৰু ইমান দৌ পানী নাই যে মানুহ এটা ডুবি যাব বা কিবা হেৰি হৈ যাব পানী নাই মুঠতে ল'ৰা নাই ওচৰতে নাৱৰীয়া কেইটামান আছিলে সিহঁতেও সেই নাও চলাই ঘূৰি ফুৰে নহয় নদীবিলাকত তেনেকুৱা কেইটামান নাৱৰীয়াও আছিলে সিহঁতে মানে সেই নাৱৰীয়া ল'ৰাকেইটাক মাতি পেলাই ক'লে আমাৰ লগৰ ল'ৰা এটা আছে চাচোন বিচাৰিচোন আমি বোলে বিচাৰি পোৱা নাই সিহঁতেও বিচাৰিলে নাই ল'ৰা নাই তাৰপিছত পুলিচত খবৰ দিয়া গ'ল আৰু পুলিচেও বিচাৰিলে পিছদিনাখনহে বালিচৰৰ মাজত মানে বালিত মানে যোনটো ল'ৰা আছিলে তাক পোৱা গ'ল আৰু বহুতে কৈছে বোলে সি বোলে বালিত মানে তাক উভতা খাই মানে তাৰ মূৰটো বালিত পোতা আছিলে আৰু চকুৰ পৰা একদম তেজ ওলাই আছে সি বোলে চবেই এইটোৱে আচৰিত হৈছে যে ইমান কম সময়ত মাত্ৰ এই তৎক্ষণাতে সি কেনেকৈ নাইকিয়া হৈ গ'ল আৰু পোৱাটো গৈছে মানে সাধাৰণতে কয় ন বাকে মাৰিলে মানুহক বোলে বালি তেনেকৈ মূৰটো সোমাই পেলাই মাৰে উভতাই মাৰে সিও সেই তেনেকুৱা পজিশ্যনতে আছে সেইটোহে আচৰিত কথা তাৰপিছত পষ্টমাৰ্টমটো কৰা গ'ল যেনিবা সেইটোহে উশাহ নাপাই পেলাই মৰায়ে কৈছে আৰু মানে বালি তেনেকৈ উশাহ নাপাই পেলাই মৰে সিনো কেনেকৈ বালি তেনেকৈ উশাহ নাপাই পেলাই মৰিব পালে সেইটোহে আচৰিত কথা গতিকে সেইটোৱে কথা আছিলে যোনটো মানে আজিও সেই ৰহস্য হৈ থাকিলে মোৰ বেয়া লাগে সেইবোৰ কথা ভাবিলে তাৰ কথাটো সদায় মনত পৰি থাকে মানে কন্দা কটাৰ মানে হেৰি আমাৰ চবৰে চকু পানী ওলাইছে তেতিয়া আমি যেতিয়া চাব গৈছোঁ আমি তাক পষ্টমাৰ্টম কৰালৈকে ৰখিলোঁ তাৰ ঘৰত তাৰপিছত আবেলি হৈ গ'ল দেখিছোঁ একদম নীলা কলা কিবা মানে আজি ভাবিলে বেয়া লাগে আৰু যিয়ে নহওক তাৰ আত্মাই সদায় শান্তি পাওক ভাল হওক তাৰ য'তে নাথাকক যিয়ে নহওক মানে সেইটোৱে কথা পানীত যাওঁতে আচলতে আমি বহুত সাৱধান হ'ব লাগে কাৰণ পানীটো আমাৰ সাধাৰণতে পানীয়ে মানুহক আকৰ্ষণ কৰে হয়নে নহয় আমি সৰুতে বহুত পিকনিকত গৈছিলোঁ আৰু সদায় পিকনিক যাওঁতে বছৰে মানে পিকনিক যাওঁৱেই আৰু পিকনিকত যোৱাৰ মানে মোৰ এটাই উদ্দেশ্য আছিলে যে পানীত নামিব পাৰিম একদম বৰ ভাল লাগিব আৰু পানীত মানে মুঠতে কিন্তু আজিকালি ভয় লাগে পানীলৈ সঁচাকৈ পানীয়ে কিন্তু বৰ আকৰ্ষণ কৰে দেই মানুহক জুয়েতো আকৰ্ষণ নকৰে কিন্তু পানী এনেকুৱা বস্তু যে মানুহক কিবা মাতে ন এতিয়া মানে বহুতে কয় ন হাঁহিম এইবিলাক অলপ ভুটীয়া পিকনিক স্পট তাতো আমি গৈছিলোঁ সঁচাকৈ পানীখিনি নামিলে অলপ কিবা অদ্ভুত ধৰণৰ লাগে যেনেকুৱা লাগে মানে পানীত নামি পেলাই শিলটোত যেতিয়া বহি থাকোঁ নহয় একদম শান্ত শীতল নিচিনা লাগে একদম পূৰা মইতো এনেকুৱা লাগে যেন একদম শুইয়ে দিওঁ নেকি কি ঠিক মানে এনেকুৱা ধৰণৰ মানুহক কিবা আকৰ্ষণ কৰে সিও সেইদিনাখন এনেই নাযায়ে পানীত কিন্তু সেই গা ধুব যাওঁ কৰে আৰু গৈ পেলাই চাওকচোন এয়া ঘটনা হ'ল মই এনেকুৱা বহুত ঘটনা শুনিছোঁ যোনবিলাকত মানে কেতিয়াও নোযোৱা মানুহ এনেকুৱা অদ্ভুত ধৰণৰ সময়ত মানে যাওঁ কৰে আৰু যাওঁ কৈ পেলাই সেই তেনেকেই মানে নাইকিয়া হৈ যায় কি ঠিক এইবিলাক কি বস্তু মানে কেনেকৈ হয় আৰু এইটো গম পোৱা নাযায় যিয়ে নহওক আমি পানীত মুঠতে নামিলে আমি সাৱধানে হ'ব লাগে আৰু মানে জোচেদি কাম কৰিব নালাগে হোচেদি কাম কৰিব লাগে সেইকাৰণে সাঁতোৰ শিকাটো বহুত ইম্পৰ্টেণ্ট ন যিয়ে নহওক বাকৰ কথাটো সেয়াই মোৰ অভিজ্ঞতা মানে সিমানখিনিয়ে আৰু কিবা কিবি আছে এনেকুৱা সৰু সুৰা বাৰু কেতিয়াবা আৰু ক'ম সেইটোৱে কথা গতিকে বাঘ বোলা বস্তুৰ পৰা সাৱধান থকাটো আমাৰ মানে দৰকাৰী আৰু বাকক ইংলিছত সাধাৰণতে স্কিন ৱাকাৰ নিচিনাকৈ কয় নেকি
সেইটো একেই ধৰণৰ বস্তু গতিকে বাঘ বুলিয়ে ক'ব পাৰি আমাৰ অসমীয়াত নহয় জানো ঠিক আছে যি কি নহওক আজিলৈ আহিছোঁ আৰু কাহানী লৈ আহিম ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব নকৰিলে আৰু মানে কেনেকৈ আপোনালোকক মই কাহানী শুনাম গতিকে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব অ'কে বাই বাই গুড নাইট